ঐতিহাসিক সমল বিচাৰি লেঙেৰী অঞ্চললৈ আহিলোঁ। এতিয়া মই লেঙেৰী অঞ্চলৰ গৰুহৰা নামৰ ঠাইখনলৈ আহিছোঁ। এইটো হ'ল বিহুৱা পথ। এই অঞ্চলত দুটা ডাঙৰ মৈদাম আছে। মেছলো মৈদাম, খুৰা ৰজাৰ দুই ৰাণীৰ মৈদাম আছে, ইয়াত সমাধি আছে। সেই মৈদাম দুটা আপোনালোকক দেখুৱাম। এইটো হ'ল বিহুৱা পথ আৰু এই বিহুৱা পথতে সংলগ্ন এইটো পিলেশ্বৰ চাংমাই পথ। এই পিলেশ্বৰ চাংমাই পথেদি গ'লে আমি মেছলো মৈদাম পাম। এই দুটা হ'ল মেছলো মৈদাম, সৰু মেছলো আৰু বৰ মেছলো। মৈদামস্থলীত মই প্ৰৱেশ কৰিছোঁহি। ব্ৰিটিছৰ দিনত খান্দি নিলে বোলা শুনিছোঁ। মানে সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা এইবিলাক ন, যি যি পায়। কি পালে নাজানো আৰু। হয় মুঠতে খান্দি নিলে বোলা শুনিছোঁ আৰু। হয়। আৰু ইয়াত আপোনালোকে কিবা তেনেকুৱা ঐশ্বৰিক শক্তি দেখিছিলে নেকি? কিবা শক্তি তেনেকৈ দেখা নাই। নাই দেখা, নহয় জানো? দেখিছিলোঁ মানে এনেই শুনামতে আৰু ধৰি লওক এনেকৈ হেৰি তাল মৃদং এইবিলাক দিছিলে বোলা শুনিছোঁ। হয়। তাৰ পাছত এই গাঁৱৰ ৰাইজে কিবা এটা লোভ কৰিলে হ'বা, তাত নিদিয়া হ'ল বোলা শুনিছোঁ। হয় হয় হয়। এইটো এতিয়া সংৰক্ষণ হৈছে মাটি টুকুৰা, নহয় জানো? মাটি টুকুৰা সংৰক্ষণ হ'ল। এতিয়া 4 স্কোৱাৰ বাউণ্ডাৰী মাৰিলে। হয়। আৰু এইটো কি মৈদাম বুলি ক'লে? সেইটো তামুলী বুলি কয়। তাৰমানে ৰাণীৰ লগত সমাধি দিয়ে নেকি? সমাধি মানে লগত দিয়া আৰু। লগত দিয়ে। হয়। এইটোতো বহুত ডাঙৰ মৈদামটো। ডাঙৰ আছে। এইটো 4 বিঘা মাটি আছিলে আগত। এতিয়া আমি মৈদামটো ওপৰলৈ যাম। ভিতৰৰ যিটো মাজৰ অংশ খান্দিলে, নহয় জানো? ব্ৰিটিছে খন্দা। ব্ৰিটিছে খন্দা। হয়, বলক আপুনি আগত বলকচোন। আমি এতিয়া মৈদামত যিবিলাক ৰজাৰ লগত বা ৰাণীৰ লগত যি সমাধিস্থ কৰাৰ সময়ত সোণ ৰূপৰ মুদ্ৰা হয়তো তাত দিছিল, সেইবিলাক হয়তো ব্ৰিটিছৰ দিনতেই খান্দি লৈ গ'ল। যিহেতু মৈদামটোৰ মাজ অংশত খন্দা চিন আছে। যথেষ্ট ওখ। বগাওঁতে ভাগৰে লাগিছে। আমি ইয়াত কিবা পূজা পাতল কৰা হৈছিলে নেকি? পূজা মানে ইয়াত চিনেমা শ্বুটিং হৈছিলে। হয়। আহোমৰ বিষয়লৈ। কেতিয়া? আজি 15 দিনমান হৈ গৈছে। এখন চিনেমা শ্বুটিং কৰিছে ন? শ্বুটিং কৰিছে। হয় হয় হয়। ইয়াত পূজা পাতল কৰিছে। পূজাটো দেখুৱাবলগীয়া হৈছিলে তাৰমানে। হয়। ওচৰ চুবুৰীয়া ৰাইজে। এইটো নহয় জানো গাঁত খান্দি দিলে? হয়। এতিয়া পুত গ'ল। আছিলে বহুত দূৰ আছিলে। সেইফালে সেইটো দুটা গাঁত খান্দি, দুটা গাঁত খান্দিছিলে ইয়াত। তাত এটা আছে ডাঙৰটো। হয়, মাজৰ অংশ খান্দিলে। ইয়াতে নিশ্চয় সোণ ৰূপৰ অলংকাৰ পালে। ব্ৰিটিছৰ দিনতে ইয়াক খনন কাৰ্য কৰা হৈছিল বুলি জানিব পৰা গৈছে। এটা হ'ল এতিয়া আমি বৰ মেছলো মৈদামলৈ গৈছোঁ। সৰু মেছলো মৈদামৰ ওপৰত যিহেতু ব্ৰিটিছৰ দিনতে খনন কাৰ্য কৰা হ'ল, তাত থকা মুদ্ৰাসমূহ সোণ ৰূপৰ মুদ্ৰাই হওক, অলংকাৰেই হওক, তেওঁলোকে লৈ গ'ল বুলি মানুহৰ মুখে মুখে প্ৰচলিত। আমি খুৰা ৰজাৰ দুই ৰাণী, বৰ মেছলো, সৰু মেছলো, এয়া সমাধি। এতিয়া আমি বৰ মেছলোৰ সমাধিটো চাম। ভিতৰৰ অংশ, মাজৰ অংশত পুখুৰী সদৃশ গাঁত আছে। এয়া ব্ৰিটিছে হয়তো খান্দিছিলে। ব্ৰিটিছে খান্দিলে, নহয় জানো? ব্ৰিটিছে খান্দিছিলে। প্ৰায় মৈদামসমূহ আমি যদি লক্ষ্য কৰোঁ, মাজৰ অংশত খন্দা পোৱা যায়। সেই সময়ত ব্ৰিটিছসকল বা তাৰ পাছৰ পৰ্যায়ৰ কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে খনন কৰিলে। অসমৰ প্ৰায় মৈদামসমূহৰ অৱস্থা তেনেকুৱা। এই মৈদামকেইটা চাৰিসীমাত বেৰা দিয়া দেখা গৈছে। এয়া ভাল লক্ষণ। সংৰক্ষণ হৈছে, ঐতিহাসিক সম্পদ সংৰক্ষণ হৈছে। এই কণমইনাহঁতেও ইয়ালৈ পৰ্যটক আহিলে ফূৰ্তি পায়, ভাল পায়। আমি অহাৰ লগে লগে তেওঁলোকো আহিছে। ইয়াত যিহেতু ইতিহাস কি তেওঁলোকে হয়তো বুজি নাপাব, কিন্তু ইয়ালৈ যে দেশী বিদেশী পৰ্যটক আহিব বা আহে, সেয়া দেখি কিন্তু তেওঁলোকৰ মন আনন্দত
পুলকিত হৈ পৰে এয়া আমি মেছলো মৈদামৰ ওপৰলৈ গৈছোঁ বৰ মেছলো এই মৈদামৰ মাজৰ অংশটো খন্দা আছে একদম পাহাৰ সদৃশ ওখ আৰু বগাই যাবলৈ ভাগৰ লাগে আমি আপোনালোকক সেই খনন কাৰ্য দেখাবৰ বাবে ওপৰলৈ উঠিবলগীয়া হৈছে আৰু মৈদামৰ ওপৰ অংশটো খান্দি পেলাইছে ইয়াত থকা সম্পদসমূহ দুষ্ট প্ৰকৃতিৰ বিশেষকৈ ব্ৰিটিছসকলে লৈ গ'ল বুলি কোৱা শুনো এয়া এইটো এটা পুখুৰী সদৃশ গাঁত ইয়াত নিশ্চয় অলংকাৰ সোণৰূপৰ মুদ্ৰা পাইছিলে নহয় জানো পাব পাৰে আৰু ব্ৰিটিছসকলে খান্দিলে চাগে শুনামতে ব্ৰিটিছসকলে খান্দিছে আমিতো সেইখিনি সময়ত নাই এতিয়া পৰ্যটক আহেনে ইয়ালৈ আহে এই এনেকুৱা শীতৰ বতৰত আহে বেছিকৈ নহয় জানো প্ৰায় আহে মাজে সময়ে আহে এতিয়া ইয়াতে হেৰি মেডাম মেফি পতা হয় নেকি মেডাম মেফি পতা হয় আৰু কি পাতে অকল মেডাম মেফিয়ে পাতো মেডাম পাতে এইটো কি সজোৱা হৈছে এইটো চেংৰেইন বুলি কয় নামঘৰ আমাৰ হয় অসমীয়া মতে হয় আহোমৰ মতে চেংৰেইন বুলি কয় হয় এই মেছলো মৈদামৰ চৌহদত এটা চাও চেংৰেইন নিৰ্মাণ কৰা হৈছে স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত এই মেছলো মৈদামৰ চাও চেংৰেইন গৃহটি নিৰ্মাণ কৰা হ'ল এয়া আৰু এয়া দেখিছে ইয়াত প্ৰতি বছৰে মেডাম মেফি বিগত কেইটামান বছৰৰ পৰা উদযাপিত হৈ আহিছে পোনপ্ৰথমে এই অঞ্চলত এটুৱা মন্দাই কিছু অৰিহণা দিছিল তেওঁক বিধায়ক কাৰ্যকালত পৰৱৰ্তী সময়ত অনুপ ফুকন ডাঙৰীয়াও কিছু সাহায্য আগবঢ়াইছিল বিধায়ক উন্নয়ন পুঁজিৰ তৰফৰ পৰা বৰ্তমানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাইও এই মৈদাম দুটা সংৰক্ষণ আৰু সংবৰ্ধনত কিছু পৰিমাণে হ'লেও অৰিহণা যোগাইছে এয়া ভাল কথা এয়া হ'ল বৰ মেছলো আৰু সৰু মেছলোৰ মৈদাম এয়া লেঙেৰী অঞ্চলৰ গৰুহৰা নামে খ্যাত এয়া এই পুখুৰীটো এই মৈদাম দুটা সাজিবৰ কাৰণে ইয়াৰ পৰাই মাটি খান্দিছিল আৰু বিয়াগুম এটা পুখুৰী এতিয়া ফুট গৈছে এয়া মেছলো মৈদামৰ পৰিৱেশ দেখালোঁ আপোনালোকক এই মেছলো মৈদামত আমি মেছলো মৈদামলৈ আহোঁতে এজাক কণ এওঁলোকেও আহিলে আমাৰ পাছে আমাৰ হং দিলে তোমালোকৰ হাতত এখন তৰোৱাল দেখাইছোঁ চাওঁ তৰোৱালখন চাওঁ সেইখন কিয় অনা হৈছে কিহৰ প্ৰেক্টিচ কেতিয়াকৈ আছে অহা 27 মাৰ্চত সেইখন কাৰ তৰোৱাল কোন হ'ব কি ভাও ল'বা তুমি চাওদাঙৰ ওপৰলৈ কৰোৱা তৰোৱালখন এতিয়া এটা বচন কোৱাচোন চাওদাং কাক হেৰি জয়মতীক ক'বা নহয় জানো জয়মতী আছে নেকি চৰিত্ৰ নাই ধৰা জয়মতী বুলি ধৰিবা কি ক'বা এতিয়া তেনেকে ক'বা হয় নহয় আৰু তোমালোকে কি চৰিত্ৰ কৈছা তুমি কৈছা নেকি ল'ৰা যা কি ক'বা এতিয়া চাওদাঙক নিৰ্দেশ দিব লাগে তুমি ল'ৰা যা তোমালোকে আগতে নাটক কৰিছা নেকি অভিনয় প্ৰথম ভাল লাগিছে ইয়াত জয়া উৎসৱ প্ৰথম হ'ব হয় ভাও আগতে লৈছিলা নেকি তুমি এবাৰ প্ৰথম খুব ভাল লাগিছে নহয় জানো গতিকে বুৰঞ্জী কথাও জানিবা জয়মতী কোন আছিলে গদাধৰ সিংহ কোন আছিলে ল'ৰা ৰজা কোন আছিলে জয়মতীক শাস্তি দিছিলে নহয় জানো শেষত জয়মতী কি হ'ল তোমালোকৰ শিকোতে চকু পানী ওলাই নেকি হে ওলাই ন তুমিতো ল'ৰা ৰজা হ'লেও ওলাই যায় হয় নহয় সেই সময়ত অভিনয় কৰোঁতে কিন্তু ওলাব নালাগিব পুৰা ৰজাৰ ভূমিকা একদম বজ্ৰ কণ্ঠে কোৱাচোন নিৰ্দেশ আগৰ পৰা দিয়া চাওদাঙক
গদাপানীক হাবিয়ে বননীয়ে পৰ্বতে পাহাৰে যতে নোপোৱা কিয় গদাপানীক ধৰি আনিবা হয় এই কণকণহঁতে নিশ্চিতভাৱে সুন্দৰ অভিনয় কৰিব প্ৰথম অভিনয় তাকো ঐতিহাসিক এখন নাটকত জয়া স্মৃতি দিৱসত তেওঁলোকে মঞ্চস্থ কৰিব তো পুখুৰী এই পুখুৰীৰ পৰাই মাটি খান্দিছিলে চাগে নহয় জানো হয় ইয়াৰ পৰাই খান্দি তোলা বুলি শুনিছো হয় 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 বহুত দ আছিলে আজিকালি হে বাম হল গোট বা গোটে গোটে তল গৈছিল ইমান দ আছিলে হয় আমি সৰু হৈ থাকোতে ইয়াত মাছ কাছও পোৱা গৈছিলে মাছ থাকে হয় হয় এতিয়াও থাকে খালি এতিয়া বাউণ্ডাৰীটো মৰাৰ পৰা সোমাবলৈ অলপ অসুবিধা হৈছে হয় হয় Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trav Talk Assam.